আমাৰ যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইয়াত যি অৰুণাচলৰ পৰা অহা বাঢ়নী পানীয়ে ইয়াক বিপদ সংকুল কৰি তুলিছে আৰু ইয়াৰ ফলত আমাৰ নামনিত থকা জনবসতি সম্পন্ন অসমৰ জিলাসমূহৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা বিভিন্ন মহলে প্ৰকট কৰি আহিছে। মই এই বৰ্তমানে শেষ হোৱা অসম বিধানসভাৰ অধিৱেশনত এটা বেচৰকাৰী প্ৰস্তাৱ আনিছিলোঁ যে যিহেতু আমাৰ বৰ্তমান সময়লৈকে ডাম ছেফটি এক্ট নামৰ এখন এক্ট আছে। এই এক্টৰ অধীনত আমাৰ অসমৰ অথবা অৰুণাচলৰ এই ডেমৰ কথা উল্লেখ নাই। তাত যদি কিবা ৰিপেয়াৰ কৰিব লাগে, ৰিন'ভেশ্যন কৰিব লাগে, তাৰ কাৰণে চৰকাৰে কোনো পুঁজি ধাৰ্য কৰি দিয়া নাই। অসম চৰকাৰে নিজাববীয়াকৈ এখন সমিতি গঠন কৰিব লাগে উপদেষ্টা লৈ পেলাই, আৰু গোটেই সোৱণশিৰি যিটো আমাৰ এই গেৰুকামুখত থকা প্ৰকল্প, এই প্ৰকল্পটো অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰি পেলাই যদিহে এইটো বিজ্ঞানসন্মত হোৱা নাই, আমাৰ অসম বিধানসভাৰ দুখনকৈ কমিটি আছিলে। এখন আছিলে বিধায়কসকলক লৈ হাউচ কমিটি, আৰু এখন আছিলে মিনিষ্টাৰসকলৰ স্পেচিয়েল কমিটি, কেবিনেট কমিটি, যি দুইখন আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে সেইখিনি সময়তে গঠন কৰা হৈছিল। দুইখন কমিটিয়ে তাত বিভিন্ন পৰামৰ্শাৱলী দিছিল। এই পৰামৰ্শাৱলী গ্ৰহণ কৰা হৈছে নে নাই, এই গোটেই কথাখিনি অধ্যয়ন কৰি পেলাই এটা প্ৰস্তাৱ লৈ কেন্দ্ৰ চৰকাৰলৈ আমাৰ এই নামনি সোৱণশিৰি প্ৰকল্পটো যাতে আমাৰ অসমৰ বাবে কোনো ধৰণে বিপদ নহয়, সেই কথাটো লৈ মই এটা বেচৰকাৰী প্ৰস্তাৱ দিছোঁ। কিন্তু এই প্ৰস্তাৱটো বিধানসভাত চৰকাৰী পক্ষৰ পৰা নাকচ কৰা হ'ল। আৰু আপোনালোকে দেখিছে যে এই যোৱা মাহত আমি সেই প্ৰস্তাৱ দিছিলোঁ। এতিয়া ইনটেক টানেল, ছাইডৰ গাৰ্ডৱাল আৰু তাৰ মাটিবিলাক যিহেতু খুব কোমল মাটি, গোটেইবিলাক মানে খহাই দিছে। তাৰ ফলত এটা ভয়ংকৰ জলবোমা হৈ অসমৰ মানে 4-5খন জিলা, লখিমপুৰ, ধেমাজিকে আদি কৰি মাজুলী অন্যান্য জিলাসমূহৰ প্ৰচুৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে, আৰু মই সেই গতিকেই অসম চৰকাৰক এটা বেচৰকাৰী প্ৰস্তাৱ দিছিলোঁ যে এখন কমিটি গঠন কৰি ভাল ধৰণে অধ্যয়ন কৰিব লাগে, যাতে অসমৰ কোনো ক্ষতি নহয়। বিজুলী উৎপাদন কৰিবলৈ গৈ আমাৰ মানুহে যাতে কোনো ধৰণে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয়। কিন্তু চৰকাৰীভাৱে এই প্ৰস্তাৱটো নাকচ কৰা হ'ল, আৰু মই ভাবোঁ যে এনেকুৱা এখন কমিটি কৰাৰ দৰকাৰ। গতিকে মোৰ প্ৰস্তাৱ নল'লে কোনো কথা নাই, চৰকাৰে নিজাববীয়াকৈ এতিয়াও সময় আছে, এখন কমিটি গঠন কৰি দিয়ক, যিখন কমিটিত বিভিন্ন এনেকুৱা ডেমৰ এক্সপাৰ্ট থাকিব, আৰু তেওঁলোকে গোটেই কথাখিনি অধ্যয়ন কৰি ভৱিষ্যতে যাতে কোনো অসমৰ বিপদ নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা ল'ব।